নমস্কাৰ বন্ধু বান্ধৱীসকল, হামে ফৌজি চেনেলত আপোনাক স্বাগতম। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল অসমৰ প্ৰথম ৰাজ্যপালজনৰ নাম কি আছিল? উত্তৰটো হ'ব ছাৰ ছালেহ মহম্মদ আকবৰ হাইদ্ৰী। দ্বিতীয় প্ৰশ্নটো হ'ল অসমৰ প্ৰথম সাহিত্য সভাৰ সভাপতি কোন আছিল? উত্তৰটো হ'ব পদ্মনাথ গোহাঁইবৰুৱা অসমৰ প্ৰথম সাহিত্য সভা সভাপতি আছিল। 3 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ প্ৰাচীন নাম কি আছিল? উত্তৰটো হ'ব প্ৰাগজ্যোতিষপুৰ অসমৰ প্ৰাচীন নাম আছিল। 4 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ প্ৰধান ভাষা কি কি? উত্তৰটো হ'ব অসমৰ প্ৰধান ভাষা হ'ল অসমীয়া, বাংলা, বড়ো, হিন্দী আৰু ইংৰাজী। এইকেইটা অসমৰ প্ৰধান ভাষা। 5 নম্বৰ প্ৰশ্নটো হ'ল অসমত তেল শোধনাগাৰ কেইটা আছে? উত্তৰটো হ'ব অসমত তেল শোধনাগাৰ 4টা আছে, যথাক্ৰমে ডিগবৈত, নুমলীগড়, বঙাইগাঁও আৰু গুৱাহাটীত এই 4টা অৱস্থিত। 6 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ প্ৰথম কথাছবিৰ নাম কি? উত্তৰটো হ'ব অসমৰ প্ৰথম কথাছবিখনৰ নাম হ'ল জয়মতী। 7 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ প্ৰথম ইংৰাজী বাতৰি কাকতৰ নাম কি? উত্তৰটো হ'ব টাইমছ অফ আছাম অসমৰ প্ৰথম ইংৰাজী বাতৰি কাকত। 8 নম্বৰ প্ৰশ্নটো হ'ল সাহিত্য একাডেমীৰ বঁটা পোৱা প্ৰথম অসমীয়া গ্ৰন্থখনৰ নাম কি? উত্তৰটো হ'ব সাহিত্য একাডেমীৰ বঁটা পোৱা প্ৰথম অসমীয়া গ্ৰন্থখনৰ নাম হ'ল বনফুল। 9 নম্বৰ প্ৰশ্নটো হ'ল অসমত প্ৰথম চিনেমা ষ্টুডিঅ' ক'ত আৰু তাৰ নাম কি? ক'ত অৱস্থিত? উত্তৰটো হ'ব অসমত প্ৰথম চিনেমা ষ্টুডিঅ' গুৱাহাটীৰ কাহিলীপাৰাত অৱস্থিত আছিল আৰু তাৰ নাম হ'ল জ্যোতি চিত্ৰাম্বন। 10 নম্বৰ প্ৰশ্নটো হ'ল অসম বিধানসভাৰ প্ৰধান অধ্যক্ষ কোন আছিল? উত্তৰটো হ'ব বসন্ত দাস অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ আছিল। 11 নম্বৰ প্ৰশ্নটো হ'ল অসমত প্ৰথম তৰাগৃহ প্লেনেটৰিয়াম ক'ত অৱস্থিত? উত্তৰটো হ'ব অসমৰ প্ৰথম তৰাগৃহ প্লেনেটৰিয়াম গুৱাহাটী হাইকোৰ্টৰ ওচৰত অৱস্থিত। 12 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ উপন্যাস সম্ৰাট কোন আছিল? উত্তৰটো হ'ব অসমৰ উপন্যাস সম্ৰাট আছিল ৰজনীকান্ত বৰদলৈ। তেখেতক উপন্যাস সম্ৰাট বুলি জনা গৈছিল। 13 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ কলাগুৰু বুলি কাক কোৱা হয়? বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু বুলি কোৱা হয়। 14 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ বিপ্লৱী কবিজন কোন? উত্তৰটো হ'ব অসমৰ বিপ্লৱী কবিজন হ'ল প্ৰসন্নলাল চৌধুৰী। 15 নম্বৰ প্ৰশ্নটো হ'ল দেশভক্ত বুলি কাক জনা গৈছিল? উত্তৰটো হ'ব দেশভক্ত বুলি তৰুণৰাম ফুকনকে জনা গৈছিল। 16 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ গৌৰৱ কোন আছিল? উত্তৰটো হ'ব হেম বৰুৱা অসমৰ গৌৰৱ আছিল। বন্ধু বান্ধৱীসকল, যদি আপুনি অসম পুলিচৰ ৰিটেন এক্সামৰ কাৰণে এনেধৰণৰ কিতাপবোৰ বিচাৰি আছে তেনেহ'লে মই ডিছক্ৰিপশ্যনত লিংকবোৰ দি দিছোঁ। আমাৰ টীমে বহুত ৰিচাৰ্চ কৰাৰ ফলত 5খন কিতাপ চিলেক্ট কৰি উলিয়াইছে। আপুনি ডিছক্ৰিপশ্যন বক্সত গৈ লিংকবোৰৰ পৰা এমাজনৰ পৰা কিতাপবোৰ কিনি ল'ব পাৰিব। আৰু আপোনাৰ জ্ঞাতাৰ্থে জনাই থওঁ যে কিতাপ বহুত কমি আহিছে এমাজনতো। কেইখনমান কিতাপটো আনএভেইলেবল হৈয়ে গৈছে। তথাপিও আমি ৰিচাৰ্চ কৰি উলিওৱা কিতাপবোৰ আছে,
আপুনি অতি সোনকাল গৈ লিংকৰ জৰিয়তে কিতাপবোৰ কিনি ল'ব, নহ'লে এইকেইখন কিতাপো আনএভেইলেবল হৈ যাব। আহক আমি আগৰ প্ৰশ্নবোৰলৈ আগবাঢ়ি যাওঁ। 17 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ অগ্নিকপি বুলি কাক জনা যায়? উত্তৰটো হ'ব কমলাকান্ত ভট্টাচাৰ্যক অসমৰ অগ্নিকবি বুলি জনা গৈছিল। 18 নম্বৰ প্ৰশ্নটো হ'ল অসম কেশৰী কোন আছিল? উত্তৰটো হ'ব অম্বিকাগিৰি ৰায়চৌধুৰী অসম কেশৰী আছিল। 19 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ সংগীত সূৰ্য বুলি কাক জনা গৈছিল? উত্তৰটো হ'ব ডক্টৰ ভূপেন হাজৰিকাক সকলোৱে জানে অসমৰ সংগীত সূৰ্য বুলি জনা গৈছিল। 20 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ প্ৰাচ্য পণ্ডিত কোন আছিল? উত্তৰটো হ'ব কৃষ্ণকান্ত সন্দিকৈ অসমৰ প্ৰাচ্য পণ্ডিত আছিল বা তেখেতক প্ৰাচ্য পণ্ডিত বুলি জনা গৈছিল। একৈছ নম্বৰ প্ৰশ্নটো হ'ল বৰ্তমান গুৱাহাটীৰ পুৰণি নাম কি আছিল? উত্তৰটো হ'ব বৰ্তমান গুৱাহাটীৰ পুৰণি নাম আছিল প্ৰাগজ্যোতিষপুৰ। 22 নম্বৰ প্ৰশ্নটো হ'ল শ্বাহৰুখ খানৰ দিল সে হিন্দী ছবিখনৰ অসমৰ কোনটো ৰেল ষ্টেচনত শ্বুটিং হৈছিল? উত্তৰটো হ'ব অসমৰ হাফলং ৰেল ষ্টেচনত শ্বাহৰুখ খানৰ দিল সে হিন্দী বোলছবিখনৰ শ্বুটিং হৈছিল। 23 নম্বৰ প্ৰশ্নটো হ'ল অসমীয়া বিহু নৃত্যক প্ৰথম ৰাজহুৱা মঞ্চত কোনে অৱতীৰ্ণ কৰিছিল বা কৰাইছিল? উত্তৰটো হ'ব ৰাধা গোবিন্দ বৰুৱাই অসমীয়া বিহু নৃত্যক প্ৰথম ৰাজহুৱা মঞ্চত অৱতীৰ্ণ কৰাইছিল। 24 নম্বৰ প্ৰশ্নটো হ'ল অসমত প্ৰথম কুইজ প্ৰতিযোগিতা ক'ত হৈছিল? উত্তৰটো হ'ব গুৱাহাটীৰ কটন কলেজত 1965 চনত অসমৰ প্ৰথম কুইজ প্ৰতিযোগিতা হৈছিল। 25 নম্বৰ প্ৰশ্নটো হ'ল গুৱাহাটীৰ প্ৰথম চিনেমা হলটোৰ নাম কি? উত্তৰটো হ'ব কেলভিন গুৱাহাটীৰ প্ৰথম চিনেমা হলৰ নাম আছিল। বন্ধু বান্ধৱীসকল, যদি আপুনি এতিয়ালৈকে ভিডিঅ'টো চাই আছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব, আপোনাৰ পৰিয়ালৰ সদস্য আৰু বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনাক ন'টিফাই কৰিবলৈ অৰ্থাৎ আপুনি আপোনাৰ তাত ন'টিফিকেশ্যন পাবলৈ কাষত থকা ঘণ্টাটো বজাই দিব। আহক আমি আগৰ প্ৰশ্নবোৰলৈ আগবাঢ়ি যাওঁ। 26 নম্বৰ প্ৰশ্নটো হ'ল প্ৰাপ্তবয়স্কৰ বাবে অসমীয়া প্ৰথম চিনেমাখনৰ নাম কি? উত্তৰটো হ'ব প্ৰাপ্তবয়স্কৰ বাবে অসমীয়া প্ৰথম চিনেমাখন হ'ল মৰীচিকা। 27 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ প্ৰথম বেৰিষ্টাৰ কোন আছিল? উত্তৰটো হ'ব আনন্দৰাম বৰুৱা অসমৰ প্ৰথম বেৰিষ্টাৰ আছিল। 28 নম্বৰ প্ৰশ্নটো হ'ল অসমীয়া প্ৰথম ৰাজ্যপাল কোন আছিল? প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল? উত্তৰটো হ'ব বিষ্ণুৰাম মেধি প্ৰথম অসমীয়া ৰাজ্যপাল আছিল। 29 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ প্ৰথম চলচ্চিত্ৰ পৰিচালক কোন আছিল? উত্তৰটো হ'ব জ্যোতিপ্ৰসাদ আগৰৱালা অসমৰ প্ৰথম চলচ্চিত্ৰ পৰিচালক আছিল। 30 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ প্ৰথম কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সদস্য কোন আছিল? উত্তৰটো হ'ব সুৰেন্দ্ৰনাথ বুঢ়াগোহাঁই
অসমৰ প্ৰথম কেন্দ্ৰীয় সভাৰ মন্ত্ৰীসভাৰ সদস্য আছিল। 31 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ প্ৰথম মহিলা গ্ৰেজুৱেট কোন আছিল? উত্তৰটো হ'ব সুধালতা দাস অসমৰ প্ৰথম গ্ৰেজুৱেট মহিলা আছিল। 32 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ পৰা ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন হৈছিল? উত্তৰটো হ'ব ফখৰুদ্দিন আলী আহমেদ অসমৰ পৰা প্ৰথম ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিল। 33 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ প্ৰথম মহিলা আই.এ.এছ কোন আছিল? উত্তৰটো হ'ব পাৰুল দাস অসমৰ প্ৰথম মহিলা আই.এ.এছ আছিল। 34 নম্বৰ প্ৰশ্নটো হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? উত্তৰটো হ'ব কৃষ্ণকান্ত সন্দিকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য আছিল। 35 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? উত্তৰটো হ'ব নলিনীবালা দেৱী অসমৰ সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি আছিল। 37 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ কোনজন ব্যক্তিয়ে প্ৰথম লণ্ডন বিশ্ববিদ্যালয়ত ডিলিট উপাধি লাভ কৰে? উত্তৰটো হ'ব ডক্টৰ সূৰ্য কুমাৰ ভূঞাই প্ৰথম লণ্ডন বিশ্ববিদ্যালয়ত ডিলিট উপাধি লাভ কৰিছিল। 37 নম্বৰ প্ৰশ্নটো হ'ল অসমত সংস্কৃত মহাবিদ্যালয় ক'ত ক'ত অৱস্থিত বা ক'ত ক'ত আছে? উত্তৰটো হ'ব অসমৰ সংস্কৃত মহাবিদ্যালয় গুৱাহাটী মহানগৰীত আৰু নলবাৰীত আছে। 38 নম্বৰ প্ৰশ্নটো হ'ল অসমত আৰবী ভাষাৰ মহাবিদ্যালয় ক'ত আছে? উত্তৰটো হ'ব অসমত আৰবী ভাষাৰ মহাবিদ্যালয় ৰঙিয়াত আছে। 39 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ বিশ্ব স্বাস্থ্য কেন্দ্ৰ ক'ত আছে? উত্তৰটো হ'ব চাবুৱাত অসমৰ বিশ্ব স্বাস্থ্য কেন্দ্ৰ অৱস্থিত। 40 নম্বৰ প্ৰশ্নটো হ'ল অসমত মানসিক ৰোগৰ চিকিৎসালয় ক'ত অৱস্থিত? উত্তৰটো হ'ব তেজপুৰত অসমৰ মানসিক ৰোগৰ চিকিৎসালয় অৱস্থিত। 41 নম্বৰ প্ৰশ্নটো হ'ল অসমত সৈনিক স্কুল ক'ত আছে? উত্তৰটো হ'ব গোৱালপাৰাত অসমৰ সৈনিক স্কুল আছে। 42 নম্বৰ প্ৰশ্নটো হ'ল অসমত অন্ধৰ বাবে বিদ্যালয় ক'ত ক'ত অৱস্থিত? উত্তৰটো হ'ল অসমত অন্ধৰ বাবে বিদ্যালয় গুৱাহাটীত, নগাঁও আৰু ডিব্ৰুগড়ত আছে। 43 নম্বৰ প্ৰশ্নটো হ'ল অসমত কলা বোৱাৰ বাবে বিদ্যালয় ক'ত আছে? উত্তৰটো হ'ব গুৱাহাটীৰ কাহিলীপাৰাত অসমৰ কলা বোৱাৰ বাবে বিদ্যালয় আছে। 44 নম্বৰ প্ৰশ্নটো হ'ল অসমত ফৰেষ্ট বিদ্যালয় ক'ত অৱস্থিত? উত্তৰটো হ'ল গুৱাহাটীৰ জালুকবাৰীত অসমৰ ফৰেষ্ট বিদ্যালয় অৱস্থিত। 45 নম্বৰ প্ৰশ্নটো হ'ল অসমত প্ৰাকৃতিক গেছ প্ৰকল্প ক'ত আছে? উত্তৰটো হ'ব নামৰূপ আৰু বঙাইগাঁৱত অসমৰ প্ৰাকৃতিক গেছ প্ৰকল্প অৱস্থিত। 46 নম্বৰ প্ৰশ্নটো হ'ল অসমত ৰাসায়নিক সাৰ কাৰখানা ক'ত আছে? উত্তৰটো হ'ব অসমৰ নামৰূপত ৰাসায়নিক সাৰ কাৰখানা আছে। 47 নম্বৰ প্ৰশ্নটো হ'ল অসমত চিমেণ্ট কাৰখানা ক'ত আছে? উত্তৰটো হ'ব অসমৰ বোকাজানত চিমেণ্ট কাৰখানা আছে।
48 নম্বৰ প্ৰশ্নটো হ'ল 2011 চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যা কিমান? উত্তৰটো হ'ব 2011 চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যা হ'ল 3,12,05,576 জন। 49 নম্বৰ প্ৰশ্নটো হ'ল অসমত কাগজ কল ক'ত অৱস্থিত? উত্তৰটো হ'ব অসমৰ কাগজ কল জাগিৰোড আৰু 5 গ্ৰামত অৱস্থিত। দুয়োখন ঠাইতে কাগজ কল অৱস্থিত। 50 নম্বৰ প্ৰশ্নটো হ'ল অসমত মৰাপাটৰ কল ক'ত আছে? উত্তৰটো হ'ব অসমৰ শিলাঘাটত মৰাপাটৰ কল আছে। 51 নম্বৰ প্ৰশ্নটো হ'ল অসমীয়াত প্ৰথম ৰঙীন কথাছবিখনৰ নাম কি আছিল? উত্তৰটো হ'ব অসমীয়াত প্ৰথম ৰঙীন কথাছবিখনৰ নাম হ'ল ভাইটি। 52 নম্বৰ প্ৰশ্নটো হ'ল বিদেশত প্ৰদৰ্শিত প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি? উত্তৰটো হ'ব পুবেৰুণ কথাছবিখন প্ৰথম বিদেশত প্ৰদৰ্শন কৰা হৈছিল অসমীয়া কথাছবি হিচাপে। 53 নম্বৰ প্ৰশ্নটো হ'ল চামেলি মেম চাহাব কথাছবিখনৰ ৰাষ্ট্ৰীয় বঁটা কেতিয়া পাইছিল? উত্তৰটো হ'ব 1975 চনত চামেলি মেম চাহাব কথাছবিখনৰ ৰাষ্ট্ৰীয় বঁটা পাইছিল। 54 নম্বৰ প্ৰশ্নটো হ'ল অসমত প্ৰথম জ্ঞানপীঠ বঁটা বিজয়ীজনৰ নাম কি? উত্তৰটো হ'ব ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। তেখেতে অসমৰ প্ৰথম জ্ঞানপীঠ বঁটা বিজয়ী আছিলে। 55 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ কাজিৰঙা নেশ্যনেল উদ্যান কি কাৰণে বিখ্যাত? উত্তৰটো হ'ব অসমৰ কাজিৰঙা নেশ্যনেল উদ্যান এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত। 56 নম্বৰ প্ৰশ্নটো হ'ল অসমীয়া জাতিৰ প্ৰাণ পুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম ক'ত হৈছিল? কেতিয়া হৈছিল? উত্তৰটো হ'ব অসমীয়া জাতিৰ প্ৰাণ পুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম বৰদোৱা আলিপুখুৰীত হৈছিল 1949 চনত। 57 নম্বৰ প্ৰশ্নটো হ'ল শ্ৰীমন্ত শংকৰদেৱৰ পত্নীৰ নাম কি আছিল? উত্তৰটো হ'ব সূৰ্যৱতী আৰু কালিন্দী। শ্ৰীমন্ত শংকৰদেৱৰ পত্নীৰ নাম আছিল। 58 নম্বৰ প্ৰশ্নটো হ'ল শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্যজন কোন আছিল? উত্তৰটো হ'ব শ্ৰীমন্ত মাধৱদেৱ। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য আছিল। 59 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ শেষ ৰজাজনৰ নাম কি আছিল? উত্তৰটো হ'ব চন্দ্ৰহাত সিংহ অসমৰ শেষ ৰজা আছিল। 60 নম্বৰ প্ৰশ্নটো হ'ল আহোমৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল? উত্তৰটো হ'ব ৰুদ্ৰসিংহ আহোমৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল। ভিডিঅ'টো চাই কিবা ভুল দেখিলে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব বন্ধু বান্ধৱীসকল। আজিলৈ ইমানেই। অহা ভিডিঅ'বোৰত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। জয় অসম, জয় হিন্দ, জয় ভাৰত।